নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি মই আপোনালোকক এটা চিলাই দেখাম। মই দেখাম বুলি এইযোৰ কাপোৰৰ চিলাইটো দেখাম। এই ফুলটো কেনেকৈ কৰে আপোনালোকে চাই থাকিব। চাওক, এইটো প্ৰথমতে বেজিটো আপোনালোকে দেখিছে নাই? বেজিটো এনেকৈ ল'ব। এটা গাঁঠি পৰি যায়। এই গাঁঠিটো পিছে পিছে আপোনালোকে এইটো এনেকৈ এইটো দিলে আকৌ এই পাকে উলিয়ালে এনেকৈ। তাৰপিছত এইটো এনেকৈ আকৌ দিলে। এয়া এই গাঁঠিটো পিছত বেজিটো ইয়াত এনেকৈ তলত এনেকৈ তলত দিলে। এয়া এইটো তলত এনেকৈ দিলে। তাৰপিছত আকৌ এনেকৈ ইটো গাঁঠি পিছত ইয়াত এইটো এটা গাঁঠি পৰিলে এডোখৰত। এই গাঁঠিটোৰ পিছত এয়া দিলে এনেকৈ। আকৌ এনেকৈ ওপৰত উলিয়াই দিলে। কৰিম এইটো এইখিলা পাতখিলা, এই গ্ৰীণ পাতখিলা কৰিম। এনেকৈ গ্ৰীণ সেউজীয়া দিম, সেউজীয়াটো কৰিম। হৈ গ'ল। ইয়াৰ মাজে মাজে মই ৰুলেক্স কৰি দিম। এনেকৈ ৰুলেক্স দি দিম। চাব চাওক কেনেকুৱা গল্ডেন ৰুলেক্স পায়। এইটো লৈছোঁ মই। এয়া চাওক, এইটো ৰুলেক্সটো এনেকৈ মাজে মাজে তেতিয়া পাহিবোৰ ওলাই পৰে। দুডাল কৰি ল'ব। এইটো চেইন চিলাই কৰি যাব। ৰুলেক্সটো বৰ যত লাগে। লগাই হৈ গ'ল চাওক। এইটো এতিয়া এনেকুৱা এটা ষ্ট'ন দেখিছে? এই ষ্ট'নটো মানে মই এইটো ইয়াত লগাই দিম। ইয়াত এই পইণ্টটোত লগাই দিম। এইটো তেনেকৈ ইয়াত এনেকৈ ফুটা কৰা আছে। এইটো ফুটা থকা ষ্ট'ন হয়। এইটো এনেকৈ ইয়াত এনেকৈ লগাই দিম। লগাই বেজিয়ে চিলাই দিম। এইটো গাঁঠি এটা মাৰি দিম পিছফালে। এইটোৰ কিনাৰে ইয়াতো মই এনেকৈ ৰুলেক্স লগাই দিম। ইয়াত এনেকৈ কিনাৰে ইয়াৰ চব ইয়াতো এনেকৈ ৰুলেক্স লগাই দিম। ৰুলেক্স চিলাই দিম। এয়া চাওক, এপাহ হৈ গ'ল। ফুলপাহ ডাঙৰকৈ আঁকি ল'লে আৰু ধুনীয়া লাগে দেখিবলৈ। এপাহ অলপ মই সৰুকৈ দেখাবৰ কাৰণে সৰুকৈ আঁকি লৈছিলোঁ। এয়া এপাহ হৈ গ'ল।